আপোনালোক সকলোৱে জানে বৰ্তমান সময়ত চৰকাৰী সুবিধাকে ধৰি বিত্তীয় কাম কাজ কৰিবলৈ বেংক একাউণ্ট থকাটো নিতান্ত প্ৰয়োজনীয়। আজি নিজৰ ভাষা অসমীয়াতে আলোচনা কৰিম ভাৰতীয় ষ্টেট বেংকৰ SB একাউণ্টৰ প্ৰপত্ৰ কেনেকৈ পূৰণ কৰে। নমস্কাৰ বন্ধুসকল, আপোনালোকে চাই আছে ড্ৰিম টেকনিকেল হাব। মই নেহানিলো। ভাৰতীয় ষ্টেট বেংকৰ SB একাউণ্ট খুলিবলৈ প্ৰথমে প্ৰপত্ৰ পূৰণ কৰিব লাগিব। এতিয়া প্ৰপত্ৰ কেনেকৈ পূৰণ কৰে, কি কি নথি পত্ৰ দৰকাৰ, সেই বিষয়ে সকলো কথা জনাম এই ভিডিঅ'টোত। আপোনালোকে ভিডিঅ'টো অকণো স্কিপ নকৰাকৈ শেষলৈ চাই থাকিব। লগতে বন্ধু-বান্ধৱীসকল, মোৰ চেনেললৈ যদি নতুনকৈ আহিছে তেন্তে ছাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'বোৰত একোটা লাইক, কমেণ্ট আৰু ভিডিঅ'টো শ্বেয়াৰ কৰিবলৈ নাপাহৰে যেন। আপোনালোকৰ উৎসাহ পালে আকৌ নতুন নতুন কাৰিকৰী ভিডিঅ' বনাবলৈ চেষ্টা কৰিম। তেন্তে বন্ধু-বান্ধৱীসকল, অকণো সময় নষ্ট নকৰি বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। SB একাউণ্ট অপেনিঙৰ ফৰ্ম ফিল আপ কৰোঁতে পোনপ্ৰথমে এই নিৰ্দেশাৱলীখন ভালদৰে পঢ়ি ল'ব। ইয়াত কেইবাটাও পইণ্ট আছে, তাৰ ভিতৰত মূল পইণ্ট তিনিটা কওঁ। ফৰ্মখন সদায় কেপিটেল লেটাৰে পূৰণ কৰিব। দুটা শব্দৰ মাজত একোটা স্পেচ এৰিব আৰু পাৰিলে কলা চিহ্ন ব্যৱহাৰ কৰা উচিত। লগতে সাজু কৰি ৰাখিব 2 কপি শেহতীয়া পাছপোৰ্ট ফটো আৰু KYC নথি। এতিয়া KYC কি? KYC মানে হ'ল কাষ্টমাৰ এজনৰ সবিশেষ, পৰিচয় আৰু কাষ্টমাৰজনৰ পৰিচয় আৰু কাষ্টমাৰজনৰ ঠিকনাৰ বিশদ বিৱৰণ। পত্ৰখনৰ এখন ফ্ৰণ্ট পেজ। এইখন ফৰ্ম 60 বুলি কোৱা হয়। এইখন সেইসকলে ডিক্লাৰেশ্যন হিচাপে দিব লাগিব যিসকলৰ পান কাৰ্ড নাই। ইয়াতে প্ৰথম ঘৰটোত আছে ফুল নেম এণ্ড এড্ৰেছ অফ দ্য ডিক্লাৰেণ্ট, অৰ্থাৎ এপ্লিকেণ্ট গৰাকীৰ, যিহেতু এপ্লিকেণ্ট গৰাকী ইয়াতে ডিক্লাৰেণ্ট হ'ব, গতিকে এপ্লিকেণ্ট গৰাকী ইয়াতে তেওঁৰ নাম আৰু এড্ৰেছ লিখিব লাগিব। যদি এইটো ছেভিংছ একাউণ্ট হ'ব, গতিকে ইয়াতে ছেভিংছ লিখিব লাগিব। অপেনিং অফ ছেভিংছ একাউণ্টছ। এমাউণ্ট অফ ট্ৰেনজেকশ্যনৰ ঘৰটোত আৰম্ভণিতে আবেদনকাৰীজনে কিমান টকা ডিপ'জিট কৰিব সেইটো লিখিব লাগিব। যদি 500 টকা ডিপ'জিট কৰে 500, 1000 টকা ডিপ'জিট কৰিলে 1000। ইয়াতে টেক্স ভৰে তেতিয়াহ'লে ইয়াতে ক্লিক কৰিব, আৰু যদি টেক্স নভৰে ইয়াতে নোট ক্লিক কৰিব। ইয়াতে নিজৰ নামটো লিখি ইয়াত আৰু যিদিনা জমা কৰা হয় ফৰ্মখন এই তাৰিখটো ইয়াত লিখিব, নিজৰ নামটো ইয়াতে চাইন, আবেদনকাৰীজনে ইয়াতে চাইন আৰু ইয়াতে ঠাইৰ নাম লিখিব, অৰ্থাৎ ব্ৰাঞ্চৰ ডিটেইলছ। এইখন হ'ল ফৰ্ম DA1 অৰ্থাৎ নমিনেশ্যন ফৰ্ম। ইয়াতে আই নমিনেট অৰ্থাৎ এপ্লিকেণ্ট গৰাকীৰ নাম, যদি নমিনেট কিবা দি চিগনেচাৰ, নাম, এড্ৰেছ। ইয়াতো তেনেকৈ ইনষ্ট্ৰাকশ্যন আছে যে কেপিটেল লেটাৰে লিখিব লাগিব। ষ্টাৰ মাৰ্ক দিয়া যিবোৰ আছে সেইবোৰ মণ্ডাদৰী নহয়, বাধ্যতামূলক নহয়। 1 কপি ফটো ইয়াতে গাঁঠি দিব লাগিব। ইয়াতে কাষ্টমাৰ যদি ইণ্ডিভিজুৱেল হয় ইয়াতে পাব্লিকত ক্লিক কৰিব লাগিব। যদি ষ্টাফ হিচাপত খোলা যায় ইয়াতে, যদি তেখেত ছিনিয়ৰ চিটিজেন হয় ইয়াতে টিক মাৰ্ক দিব লাগিব। মাইনৰ হ'লে ইয়াতে আবেদনকাৰীজনে যদি তেওঁৰ নামৰ আগত মিষ্টাৰ, মিছ, মিষ্ট্ৰেছ অন্য অথবা স্পেচিয়েল ফটো ব্যৱহাৰ কৰে তেতিয়া সেইটো ক্লিক কৰিব লাগিব। আৰু নাম ইয়াতে ফাৰ্ষ্ট নেম, মিডিল নেম থাকিলে ইয়াতে মিডিল নেম, ইয়াতে লাষ্ট নেম। ধৰক প্ৰণৱ কুমাৰ নাথ, ইয়াতে প্ৰণৱটো ফাৰ্ষ্ট নেম, কুমাৰটো হ'ব মিডিল নেম, নাথটো হ'ব
লাষ্ট নেম যদি প্ৰণৱ কুমাৰ একেলগে থাকে তেতিয়াহ'লে এইটো ফাৰ্ষ্ট নেম হ'ব প্ৰণৱ কুমাৰ, ইয়াত মিডিল নেম নাই, টাইটেল হ'ব অৰ্থাৎ লাষ্ট নেম হ'ব নাথ। প্ৰণৱ কুমাৰ একেলগে থাকে তেতিয়াহ'লে এইটো ফাৰ্ষ্ট নেম হ'ব প্ৰণৱ কুমাৰ, ইয়াত মিডিল নেম নাই, টাইটেল হ'ব অৰ্থাৎ লাষ্ট নেম হ'ব নাথ। ইয়াতে নেম অফ হাজবেণ্ড গাৰ্জেনৰ ফাৰ্ষ্ট নেম, যদি মিষ্টাৰ ইয়াতে মিডিল নেম আৰু ইয়াতে লাষ্ট নেম। ফাদাৰ হাজবেণ্ড বা গাৰ্জেনৰ ডেট অফ বাৰ্থ, মাদাৰ্ছ মেইডেন নেম অৰ্থাৎ আবেদনকাৰীজনে ইয়াত মাদাৰ্ছ মেইডেন নেম অৰ্থাৎ আবেদনকাৰীৰ মায়েকে নিজৰ মাকৰ ঘৰত কি টাইটেল ব্যৱহাৰ কৰিছে ইয়াতে। কাৰেছপণ্ডেণ্ট এড্ৰেছত ইয়াতে ভিলেজ লিখিব, কাৰেছপণ্ডেণ্ট এড্ৰেছ অৰ্থাৎ যোগাযোগৰ ঠিকনা, অৰ্থাৎ যি ঠাইত বাস কৰিছে সেই ঠাইৰ ঠিকনা। তো যদি গাঁৱত বাস কৰিছে গাঁৱৰ নাম, পোষ্ট অফিচ, জিলা, পুলিচ ষ্টেচন, পিন নম্বৰ, মোবাইল নম্বৰ ইত্যাদি, চহৰ। আৰু যদি তেওঁ বৰ্তমান বাস কৰি থকা ঠাই আৰু স্থায়ী ঠাই একে হয় ইয়াতে ক্লিক কৰিব লাগিব, অন্যথা ইয়াতে স্থায়ী ঠিকনাৰ সবিশেষ দিব লাগিব। স্থায়ী ঠিকনাৰ সবিশেষৰ ভিতৰত ভিলেজ, পোষ্ট অফিচ, ডিষ্ট্ৰিক্ট, পুলিচ ষ্টেচন, পিন নম্বৰ ইয়াতে, লগতে মোবাইল নম্বৰ আৰু ইমেইলো দিয়াটো জৰুৰী। ইয়াতে ইনকাম যদি তেওঁ এনুৱেলি ইনকাম কৰে ইয়াতে ক্লিক মাৰিব লাগিব আৰু ইয়াতে এমাউণ্টটো লিখিব লাগিব, এনুৱেল ইনকাম কিমান হয়। যদি তেওঁ মান্থলি হিচাপত উপাৰ্জন কৰে ইয়াতে ক্লিক কৰিব লাগিব আৰু এমাউণ্টটো ইয়াতে। আৰু